হেল্ল' ফ্ৰেণ্ড, আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰত আৰু এটা ভিডিঅ'টো হ'ল যে আপুনি যদি এটা ঠাইৰ পৰা আন এখন ঠাইত ট্ৰেইনৰে যাব বিচাৰা, তেনেহ'লে আপুনি ট্ৰেইনৰ নাম আৰু কোন টাইমত যাব বিচাৰে, সেই টাইমত ট্ৰেইন আছেনে নাই, গোটেইখিনি আপুনি জানিব লাগিব। সেইটো জানিবৰ বাবে আপুনি ষ্টেচনত যাব পাৰিব। ষ্টেচনত গৈ দেখিব লাগিব কোন সময়ত কোনখন ট্ৰেইন আছে, আৰু আপুনি যে ষ্টেচনত গাড়ীত উঠিব, সেই ষ্টেচনৰ পৰা ট্ৰেইন আছে নে নাই সেইটো চাব লাগিব। বা আপুনি য'ত নামিব তাতে সেই ষ্টেচনত গাড়ীখন ৰাখে নে নাই, এইবিলাকো চাব লাগিব। তো আজি মই এটা টিপছ লৈ আছোঁ, এইটো ঘৰতে বহি এইবিলাক চাব পাৰিব যে আপুনি ট্ৰেইন আছে নে নাই, কেইটা সময়ত আছে, ক'ত আছে, বা সেই যি ট্ৰেইনখন আপুনি যাব বিচাৰে সেই ট্ৰেইনখন ক'ত আছে, এতিয়া কোন সময়ত আহিব, গোটেই তথ্য এই ভিডিঅ'টোত পাই যাব। ভিডিঅ'টো শেষলৈকে চাব। বা আপুনি দূৰত যদি কোনোবা যাব বিচাৰে, ধৰি লোৱা গুৱাহাটীৰ পৰা দিল্লীলৈকে যাব বিচাৰা, বা টিকেট কৰিছে, আপুনি টিকেটখন আপোনাৰ যদি কনফাৰ্ম নহয় আৰু কনফাৰ্ম হৈছে নে নাই, আপোনাৰ যদি ৱেইটিং লিষ্টত ৰাখি দিয়ে আৰু আপোনাৰ যদি কনফাৰ্ম হৈছে নে নাই, চিট পাইছে নে নাই, গোটেই এইবিলাক জানিব পাৰিব। তেনেহ'লে ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। এনেকুৱা চেক কৰিবৰ বাবে আপুনি এটা এপ ডাউনলোড কৰিব লাগিব। এইটো প্লে ষ্ট'ৰত পাই যাব এপটো, নহ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব। এপটোৰ নাম হ'ল হোৱেৰ ইজ মাই ট্ৰেইন। এইটো সেই এপটো, তো আপুনি এনেকুৱা এটা এপ ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি এইটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপুনি ওপৰত দেখি আছে যে মই ইয়াতে লিখিছোঁ লামডিং জংচন, আৰু তলত লিখি দি আছোঁ ধৰি লোৱা হোজাই। এনেকুৱা হোজাই লিখিব পাৰিব, মানে লামডিঙৰ পৰা হোজাইলৈকে কোনখন ট্ৰেইন আছে এইটো দেখিব পাৰিব। বা হোজাইৰ পৰা লামডিংলৈকে যদি দেখিব লাগে, তেনেহ'লে তীৰৰ নিচিনা যিটো দেখি আছে ইয়াতে ক্লিক কৰিব। মই এতিয়া লামডিঙৰ পৰা হোজাইলৈকে এইটো চাওঁ, আৰু তলত দেখি আছে যে ট্ৰেইনৰ নাম দেখি আছে নিউ দিল্লী, এনেকুৱা ট্ৰেইনৰ নাম দেখি আছে। নাম মাৰিব পাৰিব, নম্বৰ মাৰি চাৰ্চ কৰিব পাৰিব। মই এতিয়া ধৰি লোৱা মই নাজানো যে লামডিঙৰ পৰা হোজাইলৈকে কোনখন ট্ৰেইন আছে, সেইকাৰণে মই ফাইন ট্ৰেইন দেখি আছে ইয়াতে ক্লিক কৰিম। চোৱা, ইয়াতে আহি গৈছে ট্ৰেইনৰ নাম আৰু কেইটা সময়ত ট্ৰেইন আছে, আৰু ট্ৰেইনৰ নম্বৰো আহি গৈছে। চোৱা, প্ৰথমতে আছে এটা সময়ত ৰাতি, এটা সময়ত এখন ট্ৰেইন আছে, আৰু হোজাই 1:56 গৈ পাব। ট্ৰেইনখনৰ নাম হৈছে গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ। তাৰপিছত তলত আৰু এখন আছে এটা সময়ত, এইটো 1:55 পাব। এইটো আছে গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ। দুখন ছেম ট্ৰেইন, দুখন ছেম ট্ৰেইন, কিন্তু নম্বৰ বেলেগ, গাড়ী নম্বৰ বেলেগ। দুখন, এখনৰ পিছত আৰু এখন আহিব, তাৰপিছত আৰু ট্ৰেইন, তাৰপিছত আছে 2:20, তাৰপিছত 3:30। এনেকুৱা বহুত ট্ৰেইন আছে, যিবিলাক কালাৰ দেখি আছে, নম্বৰৰ ওচৰত কালাৰ দেখি আছে, সেইখন ট্ৰেইন আছে। আৰু যিখন কালাৰ দেখা নাযায় সেইবিলাক ট্ৰেইন নাই। চোৱা, এইবাৰ প্ৰথমখন ট্ৰেইন চোৱা, ৰানছ ডেইলি লিখা আছে। ইয়াৰ ভাড়া হ'ল 30 টকা। লামডিঙৰ পৰা হোজাইলৈকে ভাড়া হ'ল 30 টকা। আৰু তাৰপিছত এইখন যিটো আছে 2:20 যিখন আছে, সেইখন ডেইলি নহয়, এইটো সবুজ হ'লে সেইদিনাখন ট্ৰেইন আছে, আৰু যদি একো ৰং নাই তেনেহ'লে এইটো ট্ৰেইন নাই। এইখনত সপ্তাহত 3 দিন আছে। এইটো গুৱাহাটী এক্সপ্ৰেছ, সপ্তাহত 3 দিন আছে, 30 টকা ভাড়া। আৰু ৰানছ ডেইলি হ'লে ডেইলি আহিব। এনেকুৱা আপুনি চাব পাৰিব কোনখন ট্ৰেইন ক'ত আছে। আৰু গুৱাহাটী ইণ্টাৰচিটি ধৰি লোৱা, এইটো মই এইখনতে যাওঁ, এইখন ক্লিক কৰিলে
সেই ট্ৰেইনখন ক'ত আছে সেইটো লাইভ দেখুৱাই দিব যে ট্ৰেইনখন ক'ত আছে। ট্ৰেইনখন দেখুৱাই দি আছে, এতিয়া আছে আমগুৰি জংচনত আছে। আমগুৰি জংচনত আছে আৰু ইয়াত দেখাইছে হোজাই, তাৰপিছত লামডিং। হোজাই আৰু লামডিঙৰ মাজত সেই ট্ৰেইনখন কোন কোন ষ্টেচনত ৰাখিব সেই ষ্টেচনৰ নাম আহি গৈছে। লামডিং আৰু হোজাইৰ মাজত লংকা ষ্টেচন আছে, ইয়াতে ট্ৰেইনখন ৰাখিব আৰু বাকী ষ্টেচনত নাৰাখে। ইয়াত যিখন ট্ৰেইনৰ ষ্টেচনৰ নাম ইয়াতে উঠিছে সেই ষ্টেচনত ৰাখিব ট্ৰেইনখন আৰু বাকী ষ্টেচনত নাৰাখিব। সেইটো আপুনি এতিয়াই এইটো লৈ ল'ব, ইনষ্টল কৰি ল'ব, কাৰণ বহু মূল্যৱান আছে সেইটো। এটা কথা মনত ৰাখিব যে এইটোৰ ভাড়া যিটো এইটো কোনো সময়তে কম বেছ হ'ব পাৰে, বেছি কম বেছ নহয়। আপডেট দিবলৈ যদি দেৰি হয় তেনেহ'লে 5-10 টকাৰ ডিফাৰেঞ্চ হ'ব পাৰে। আৰু যদি আপুনি ধৰি লোৱা দূৰত কোনোবাই কৰিছা আৰু আপোনাৰ ট্ৰেইন ছিটখন কনফাৰ্ম হোৱা নাই, আপোনাৰ ৱেটিং লিষ্টত ৰাখিছে, তেনেহ'লে আপুনি PNR ওপৰত লেখা দেখি আছে, ইয়াতে ক্লিক কৰিব। PNR লিখি আপুনি ইয়াতে PNR নম্বৰটো টাইপ কৰিব। আপুনি যেতিয়া টিকেট কাটিব টিকেটত PNR নম্বৰ লিখা থাকে, এতিয়া PNR লিখি ফাইন PNR ষ্টেটাছ মাৰি দিলে গোটেই লিষ্টটো আহি যাব যে আপোনাৰ ছিট কনফাৰ্ম হৈছে নে নাই, যদি কনফাৰ্ম হৈছে কোনখন ডব্বাত পৰিছে আৰু কেই নম্বৰ ছিটত পৰিছে, কোনফালে পৰিছে, গোটেইখিনি ডিটেইলছ ইয়াতে দেখুৱাই দিব। আজিলৈকে ইমানেই দোস্ত, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' আৰু পাবলৈ হ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিব।